গুড মৰ্নিং এভৰিৱান। এইয়া আমাৰ ফালে ইমান বতাহ ধুমুহা দিলে। এইয়া আমি য'ত চাওকচোন, আমি যোনফালে ঘাঁহ ঘৰলৈ যাওঁ তাতেই আমাৰ তামোল পৰিলে। আজি বতাহ ধুমুহা দিলেতো ইমান ডাঙৰ মানে গছ পৰিলে। আহি পেলাই আমাৰ মানুহে পাৰ হৈ আহিছে, নোক আনিব আহিছোঁ, একদম ওপৰত উঠি পিনি আহিছে, ৰাস্তাতে পৰিলে। চাওকচোন কিমান দূৰৰ পৰা পৰিলে। এইডাল তামোলডাল এইফালে ক'ৰবাত পৰি আছেগৈ, এইফালে লুকাই আছেগৈ। মোৰ উঠি ভাল লাগিছে হেনো, ইয়াত উঠি ইয়াত হেৰি কৰিছে। এতিয়া ব'লকচোন, আৰু ইমান গছ গছনি ভাগিলে দেখামচোন। আপোনালোকৰ ফালে কোন ফালে বতাহ ধুমুহা দিলে ক'বচোন মোক দেই। আমাৰ ফালে একদম এদাই হৈ গ'ল। সেইটো আমাৰ নোক ঘৰলৈ গৈ আছে, সেইটো এইখিনি গুটি লৈছে চাওকচোন। বকম গুটি বোলে, উমলিবলৈ লৈ গৈছে। ছাগলীয়ে খাব বকম গুটি। এই বাৰী গছ যে আমাৰ এইয়া বতাহত কিন্তু ইমান গছ নাই ভগা। ইয়াত ঘাঁহ ঘৰৰ ওচৰত আমাৰ এজোপা গছ ভাগিছে, তামোল গছ, আৰু সেইফালে এজোপা দুজোপা ভাগিছে। আমাৰ ওচৰত যিজোপা গছ ভাগিলে ইমান ডাঙৰ, চাবচোন আপোনালোকে দেই। এয়া চক ইমান ডাঙৰ গছ পৰিলে। ইজা ইমান ডাঙৰ পৰিলে, কেনেকৈ পৰি আছে চাওকচোন। একদম মানে ওপৰৰ পৰা ভাগি আহিলে। সেয়া মানে গুৰি টুকুৰা লাগি আছে, আগটোৰ পৰি আহিলে। ইমান ডাঙৰ গছ আছিলে। ভাল আমাৰ মানে ঘৰত মানে চোতালতে পৰিছে, এনেকুৱাকৈ চোতালতে পৰি দিছে। আমাৰ ঘৰৰ আগতে পৰি দিছে, ভাল ঘৰটোত নপৰিলে।